নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ চেনেলৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। মাছ ওলাই আহিছিলে, মাছ ল'লোঁ। মাছনো কেনেকৈ বনাওঁ তাকেই আপোনালোকৰ আগত শ্বেয়াৰ কৰোঁ। মাছকেইজনী মই ধুনীয়াকৈ বাছি ল'লোঁ। এয়া দেখিছে নহয়, মই মিক্সিত পিচিব লৈছোঁ। লগতে লচুন, আদা, জলকীয়া, পিঁয়াজ এটা, বিলাহী লগতে মই পিচি ল'ম। চাই থাকক কেনেকৈ বনাওঁ। নিমখ হালধি লগাই এতিয়া মই হাফ ফ্ৰাই কৰিম মাছখিনি। এতিয়া মই মাছখিনি ফ্ৰাই কৰি লৈছোঁ। এইখিনি ফ্ৰাই নকৰি হাফ ফ্ৰাই কৰিম। এয়া মই সৰিয়হ পিচি লোৱা সৰিয়হ লগত দিছোঁ। ইয়াৰ মছলাখিনি হালধি, জিৰা, ধনিয়া, আকৌ এটা মই তেলত পিঁয়াজ দিম। যিহেতু সৰিয়হখিনিত এটা পিঁয়াজ ৰুকি দিছোঁৱেই, তথাপিও আৰু এটা মই পিঁয়াজ দিওঁ তেলত। দিলোঁ জিৰা, গোটা জিৰা, পিচি থোৱা সৰিয়হ পেষ্টটো অলপ ভালকৈ ভাজি ল'ম। মই অকণমান পানী এড কৰি দিছোঁ, কাৰণ সৰিয়হ বেছি ভাজিলে তিতা হৈ যায়। লগতে পানী অকণ এড কৰি দিছোঁ। এইখিনি এতিয়া ভালকৈ ভাজি ল'ম মছলাখিনি। এতিয়া এড কৰিছোঁ মই নিমখ হয়তো মই হাতেৰে দিওঁ, কাৰণ মই চামুচে দিলে আন্দাজ নাপাওঁ। এতিয়া অকণমান উতল আহিবলৈ দিম। উতল অহাৰ পিছত মই মাছকেইডোখৰ এড কৰিম। এতিয়া মই এড কৰিছোঁ আমাৰ ফ্ৰাই কৰি থোৱা মাছকেইপিচ। ধনিয়া, মান ধনিয়া দিলে ভাল লাগে। এইটো ধনিয়াই আছিলে, সেইটো কাৰণে দিলোঁ। আমাৰ মাছ ৰেডি, খাই চাবচোন এনেকৈ। মাছ বনোৱা হৈয়ে গ'ল। মোৰ ভিডিঅ'টো এতিয়া ইমানতে সামৰি মাৰিছোঁ। আশা কৰোঁ সকলোৱে আদৰি ল'ব।